Hey guys, good morning. আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। চাওক একদম ৰাতিপুৱা নহয় 11:30 মান বাজিল। মই গা পা ধুলো। এতিয়া মই পাছফালে আছো। সেইটো আমাৰ পুখুৰী। ইয়াত একদম পানী মানে পুৰা ফুল হৈ গৈছে। মই দেখাই আছো আপোনালোকক। আমাৰ দুডাল নাৰিকল গছ আছিল এইফালে এইডাল এডাল সেই দেখিছে আৰু সেইফালে এডাল দুডাল মানে পৰি গ'ল আৰু মানে বাগৰি পৰিল আৰু এই পানীৰ হেৰিতে পুৰা খহি যায়ে আছে দিন যায় মানে আৰু এইগিলা ঠিক কৰিব লাগিব। মই দেখাই দিছোঁ অলপ একদম মানে আজি ৰাতিপুৱাৰ পৰা বৰষুণ একেবাৰে চব একদম পানী হৈ গৈছে। সেইকেইটা হাঁহ চাওক কিমান একদম ওচৰত গেলি পানী আহিছে। দেখিছেনে পুখুৰীটো কিমান ডাঙৰ আৰু সেই এডাল নাৰিকল গছ পৰিব ছমাহমান হ'ল আৰু অলপ দিন আগত সেইডালো পৰি গ'ল। সেইডাল একদম মানে পানী পুৰা ফুল। সেই হয়তো ৰাস্তা দেখিছে চাগে একদম মানে পানী যায় আৰু প্ৰায় কাষ পালাকে। তো বলক ভিডিঅ'টো আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ আৰু পানীৰ পৰাই। তো ভিডিঅ'টো আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল পাব। যদিহে ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব। এতিয়া 11:30 বাজিলে মোৰ ভোক লাগিছে ভাতে খাওঁ। কালি ৰাতি বহুত গৰম আছিল সেইকাৰণে ভাবিছিলোঁ পইতা ভাত খাওঁ মানে পন্তা ভাত, কিন্তু এতিয়াতো ঠাণ্ডাই দিলা তথাপি খাওঁ বলক। দালি চালি বটি থৈছোঁ মই, বলকচোন চাওঁ। হে গাইজ আমাৰ ৰেডি ভাত। সেই চাওক তাই খাই আছে পন্তা ভাত পইতা ভাত দালি বটা পিঁয়াজ আৰু এইখিনি ভোট জ্বালা কদ্দে জ্বালা। তো আমি খাওঁ। মোৰ কিন্তু ফেভাৰেট। কালি ৰাতিৰ পৰা গৰম আছিল না সেইকাৰণে পন্তা ভাত খাই অলপমান বোলো কালি অলপ ঠাণ্ডা পেলাওঁ। এতিয়া ৰাতিপুৱাৰ পৰা বৰষুণ আহে তথাপি মই একদম ঘামি আছোঁ। নাজানো কিয় হাই প্ৰেছাৰ হৈছে নেকি। অলপ খাওঁ ৰ'ব, আপোনালোকেও খাব মজা। মই কিন্তু বহুত ভাল পাওঁ। এনে মিছাও কোৱা নাই কিন্তু সঁচা কথা মই এনে ভাল পাওঁ। আৰু অলপমান যে টেঙা অলপ হয় এই পানীখিনি খাই কি মজা। বঢ়িয়া। দালি বটা খাই কি ভাল লাগে, মই বহুত ভাল পাওঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু লাইক এটা কৰিব বহুতবাৰ হ'লেও। তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু পাছত কি দেখাব পাৰোঁ। ভাত পানী খোৱা হ'ল আমাৰ। এতিয়া তামোল খাই বহি আছোঁ। 2টা বাজিল 12:30 হ'ল। লগৰ আছে তাই যাব কালি একেদিন লগ হৈ আছিল এতিয়া ৰাখলাই আৰু। তো ভাত খাই হজমো হ'লে প্ৰায় তামোল খতে আজি এটা বস্তু খাম পচলা। কোনে ভাল পায় ক'বচোন। মই বিৰাট ভাল পাওঁ পচলা। আমাৰ ঘৰৰে কল আছে বহুত, তাকে আৰু দেউতাই একদম কাটি আনি দিলাক। এতিয়া পচলা কাটিম বলক চাওক এনেকৈ কৰোঁ। চাওক আমাৰ পচলা মানে মায়ে এনেকৈ সৰু সৰুকৈ কাটি থৈছে আৰু বুজিছে না। এইটো মই এই চপাৰটো যি আছে মোৰ ইয়াতে আচলতে বিলাহী পিঁয়াজ চপ কৰে, কিন্তু মই ইয়াতে পচলাও কাটিম। আৰু ইয়াতে মই এই হেৰি কি কলডিল কলফুল বুলিও কওঁ আমি, সেইও মই কাটোঁ। কিন্তু ইমান মজা মিহি হৈ যায় ন। যাৰ মিক্সি আছে যদি মিক্সিটো দিব পাৰে। ঠাণ্ডা হৈছে মিক্সিটো দিব পাৰে ধুনীয়া। চাওক এইটোত মই এইখিনি দি এনেকৈ মাৰি চাওক এনেকৈ চাওক কি ধুনীয়া মিহি হৈ গ'ল ন, পটককৈ মিহি হৈ যায়। কিন্তু মই কথাখিনি কৰি লওঁ, ইমানখিনি দেখাই দিলে মানে বহুত দীঘল হৈ যাব ভিডিঅ'টো। চাওক এইখিনি কি ধুনীয়াকৈ মোৰ মানে কাটা হ'ল আৰু চব কৰা বুলি নকওঁ, চব নহয়। সেই চাওক দেখিছে না কি ধুনীয়া মিহি হৈছে একদম। খাবা যে কি টেষ্টি লাগে নহয়। আৰু মায়ে বনাব, মায়ে ধুনীয়া বনোৱাৰ পিছত মই দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো চাই থাকক শেষলৈকে। হাতত চাহ লৈ একদম ৰেডি মানে চাহ খোৱাৰ কাৰণে। একচুৱেলি গ্ৰীণ টিয়ে ল'লোঁ মই। বহুত পিয়া লাগিছে। ভাত কেইটাবাই খালোঁ হ'লেও মাক যদি যোগাৰ কৰি দিলোঁ। মই পচলা বনাইছোঁ, পচলা খাব লাগিব ন। পচলা অলপ জ্বালা দিব লাগে, মই বহুত ভাল পাওঁ। এতিয়া আমাৰ মহাৰাণী একদম বহি আছে। তাই খোৱাগিলা নাখায়, গ্ৰীণ টি লাল চাহ বেয়া পায়। তাই গাখীৰ চাহ লাগে, গাখীৰ চাহ দিছোঁ কৰি। মোৰ তামাম গেষ্টিক সেইকাৰণে গাখীৰ চাহ খাবই নোৱাৰোঁ। আগতে ফুচকা বহুত খাইছোঁ হাই ছেকেণ্ডাৰী পঢ়ি থাকোঁতে, সদায় ফুচকা খাওঁতে এতিয়া মোৰ মানে অৱস্থা বেয়া আৰু তামাম গেষ্টিক। সেইকাৰণে 1 কাপ লৈছোঁ। গ্ৰীণ টি কোনে খাই ভাল পায় ক'বচোন। মইতো ভাল পাওঁ। আপোনাৰ বহুত কিবাকিবি থাকে ন, লং চং কিবা থাকে আৰু ফটোটো দেখাই থাকে নহয়। জালুক থাকে, খাই ভাল লাগে। আৰু সেইদিনা মই কৰোণা ভেকচিন ল'লোঁ। আহি তামাম জ্বৰ কাৰ হৈছে ক'বচোন। মূৰৰ বিষ একদম, এখন হাতটো দাঙিবই পৰা নাছিলোঁ।
কিন্তু সেইগিলা হোৱাৰ মাজতে মই মানে একাপ যদি গ্ৰীণ টি খাই দিওঁ না তামাম মজা লাগি যায় খাইছোঁ মই সিদিনা 2 কাপ মানে খাইছোঁ তো খাই লওঁ এইখিনি একাপ খোৱাৰ লগে লগে একদম মানে কিবা এটা বেলেগ নেক্সট লেভেল ভাল লাগি যায় আৰু তো ভিডিঅ'টো চাই থাকক শেষক গেলি দেখা যাম আৰু কিনো কৰোঁ আজি একো বিশেষ এনেকুৱা নাই ঘৰত থাকি থাকি এনে আছোঁ তথাপি এনে কিবা কিবি দেখাব চেষ্টা কৰি আছোঁ এতিয়া ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু চাই শেষত জনাব যে ভিডিঅ'টো কেনে লাগিল চ' আমাৰ এয়া চাওক পচলা ৰেডি কি ধুনীয়া হৈছে ন চাওক ইয়াত অকণমান এই কেঁচা মিঠাতেল দিছে আৰু সেইখিনি দিলে খাবলৈ পূৰা টেষ্টি হয় আৰু এয়া লেচেৰা ভাজি আৰু এই কোনোবা কিবা দাংবডি নে কিবা কয় নাজানো দিয়ক আৰু এইবিলাক লেচেৰা ভাজি এয়া দালি এইটো চাওক মই 5টা বনাই থৈছোঁ আমি 5টা মানুহ সেইকাৰণে এইটো আলু পুৰিছোঁ মই আলু পুৰা খাই কোনি ভালপাই খাব আৰু এইখিনি মই মিক্স কৰি দিম তামাম টেষ্টি লাগে খাব অকণমান মানে কেঁচা মিঠাতেল দিলে আৰু চ' অলপ দেৰি আমাৰ ভাত ৰেডি হৈ গ'ল পচলাও ধুনীয়া টেষ্টি হৈছে আপোনালোকে হয়তো দেখিছে মই মানে আগতে অলপ টেষ্ট কৰি চাইছোঁ ধুনীয়া টেষ্টি হৈছে মজা আৰু আজি খাম আৰু পূৰা আজি মানে ৰাতিপুৱাৰ পৰা খায়েই আছোঁ ৰাতিপুৱা পইতা ভাত তাৰপিছত গ্ৰীণ টি আৰু গধূলিলৈ কঁঠাল খাব লাগিব এতিয়া আকৌ পচলা চাওক তাইও বহি লৈছে এতিয়া একদম মাটিতে বহি লৈছোঁ আৰু এয়া ভাত তো আমি খাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক বেছি আৰু দীঘল নকৰোঁ আৰু অকণমান দেৰি পিছত আৰু ভিডিঅ'টো শেষ কৰিমেই লাইন গুচি গ'ল আগতে অকণমান খাৰ খাই লওঁ খাই আপোনালোকক কওঁ বাৰু কেনেকুৱানো হৈছে খাবৰ কাৰণে মজা আৰু অলপ জ্বলা হ'ব লাগিছিল মানে মই জ্বলা বেছিকৈ খাওঁ বাকীকেইটা ঘৰৰ কমকৈ খায় ধুনীয়া হৈছে আৰু এনেও আমাৰ ভাতৰ আঞ্জা খাওঁ ভিডিঅ'টো চাই থাকক হে গাইজ মই ভাত পানী খাই অলপ দেৰি শুলোঁ এতিয়া 6:30 বাজিল বিৰাট টোপনি লাগিছিল তো এতিয়া আমি কঁঠাল খাম বলক আমাৰ কঁঠাল কাটিং চলি আছে এয়া চাওক আমাৰ কঁঠাল কাটিং চলি আছে কঁঠাল কটা মানুহটো কঁঠালৰ বহুত আঠা ৰাখে ন সেইকাৰণে মই নাকটো তাই কাটি আছে দেখিছি না এতিয়া আমি কঁঠাল খাব লাগিব আৰু এয়া চাওক আমাৰ কঁঠাল উলিয়ালে আৰু এইখিনিমান আছে আৰু ডাঙৰ কঁঠালটো আৰু আছেই বহুত এটা কথা কঁঠালৰ আঠা লাগিছে না একদম তো তেল দি হাত ধুই আহিলোঁ মিঠাতেল আগতে লগাই ল'ব লাগে আৰু যদি বেছি নালাগে এতিয়া আমি খাই চাওঁ কেনেবা হৈছে ন ধুনীয়া মিঠা আছে ন বঢ়িয়া লাগছে সঁচাকৈ ভাল লাগছে মিঠা আছে না একদম বঢ়িয়া লাগছে খাই খোৱাই নাছিলোঁ এইবাৰ এইটো ফাৰ্ষ্ট আৰু খালোঁ চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ দিনটো ইটো সিটো কামৰ মাজতে আৰু কিবা কিবি অলপ দেখালোঁ আৰু আপোনালোকক আশা কৰোঁ আপোনালোকে চাই ভাল পাব গধূলি এবাৰ আছে বুলি ফুৰিব যাওঁ বুলি ভাবিছিলোঁ কিন্তু ভাতকেইটা খোৱাৰ পিছৰ পৰা ইমান বৰষুণ দিলে আৰু ইমান বৰষুণত ফেনখন জ্বলাই খোৱাৰ মানে মজাটোৱেই বেলেগ হৈছে কঁঠাল খাই পূৰা উগাৰ আহি আছে তো ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব চ' বাই এটা দে বাই